মছলা নিদিয়াকৈ এনেকৈ কণীৰ কাৰীখিনি বনাই খাবচোন, বহুত টেষ্টি লাগে। গৰমৰ দিন মছলা নিদিয়াকৈ এনেকৈ বনাবচোন। মই কণীখিনি বইল কৰি লৈ এনেকৈ ফালি ফালি ভাজিছোঁ। গোটাই গোটাই ভাজিলে মানে তেনেকৈ আঞ্জাখিনি সোৱাদ নহয়, ফালি ফালি ভাজিলে আঞ্জাখিনি সোৱাদ হয়। ফালি ফালি ভাজি লৈ মই বিলাহী, আদা আৰু পিঁয়াজ আৰু কেঁচা জ্বালা এনেকৈ পেষ্ট কৰি লৈছোঁ মিক্সিত। লৈ অলপ ভাজি থুপথুপীয়া টাইপৰ কৰিম, অলপ পানী দিম। বেছি ঝোল নকৰোঁ, বেছি ঝোল কৰিলে সোৱাদ নালাগে। অলপ পানী দিম, থুপথুপীয়া টাইপৰ কৰিম। মছলা চছলা নিদিওঁ বাৰু মই, গৰম বেছি আৰু শুকান জ্বালা গুড়ি চুৰি একো নিদিওঁ মই এইবিলাক। মোৰ হৈয়ে গ'ল বাৰু কণীৰ কাৰীখিনি। অলপ ধনিয়া পাত থাকিলে দিব পাৰি, কিন্তু ধনিয়া পাত নাছিল মোৰ। মছলা নিদিয়াকৈ এনেকৈ মোৰ এক কাৰীখিনি হৈয়ে গ'ল বাৰু। গৰম গৰম ভাতৰ লগত আমি খাম এতিয়া। মই খাই বৈ অলপ বিশাল যাম, এই গণেশগুৰি বিশাল আহি পালোঁৱেই বাৰু। গণেশগুৰি বিশাল অলপ বজাৰ থজাৰ কৰি মই ঘৰত আহিলোঁ বাৰু। ঘৰত আহি নাৰিকল এটা আছিল, মানে পেষ্ট কৰি ল'লোঁ মিক্সিত। লৈ অলপ ময়দা মাখি থৈ গৈছিলোঁ, সেইখিনি এতিয়া মই অলপ পুলি পিঠা ভাজিম। গৰম গৰম চাহৰ লগত খাম এতিয়া পুলি পিঠা ভাজি, বহুত টেষ্টি লাগে এনেকৈ গৰম গৰম চাহৰ লগত খালে। আবেলি মানত, গধূলি মানত এনেকৈ খালে বহুত টেষ্টি লাগে। এতিয়া মই অলপ পিছত ৰেষ্ট লৈ মানে ৰাতিৰ সাঁজৰ কাৰণে ৰেডি কৰি আছোঁ। ভাতকেৰেলা আলু ভাজিম এনেকৈ আৰু খাম ৰাতিৰ সাঁজৰ কাৰণে। দালি, ভাতকেৰেলা আলু ভাজি, পাপৰ, অলপ চব্জি আছিল দুপৰীয়াৰ, সেই অলপ মিলাই ৰাতিৰ সাঁজটো খাম বাৰু আমি এনেকৈ। আমি কোৱাৰ্টাৰৰ ঘৰত থাকোঁ দেই। আমাৰ কোৱাৰ্টাৰৰ ঘৰকেইটা বহুত গৰম। গৰমৰ দিনত মানে বহুত অসুবিধা হয় আমাৰ কোৱাৰ্টাৰৰ ৰুমকেইটাত, সৰু সৰু ৰুম ন। এতিয়া তাৰ পিছদিনাৰ ভিডিঅ' বাৰু এইটো। মই ল'ৰাই টিফিনৰ কাৰণে কণী অমলেট কৰি আছোঁ আৰু ব্ৰেড চেকি আছোঁ। এনেকৈ চেণ্ডউইচ বনাই দিম বাৰু টিফিনত। তাৰ পিছদিনা এইটো 6টা বজাৰ ভিডিঅ'। ল'ৰাৰ কাৰণে যে চেণ্ডউইচ বনাম অলপ। ল'ৰাই খাই বৈ স্কুল গ'ল বাৰু। ল'ৰাই মৰ্ণিঙত স্কুল যায়, মানে 6:30 ঘৰৰ পৰা ওলাই আৰু 6টা বজাত ভাত দিবই লাগে।